হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। তো আজি আকৌ নতুন এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজত। আৰু ভিডিঅ'টো আপোনালোকক মই দেখাই আছোঁ যে ফেচবুকৰ যোনটো লিংক হয়, তেনেকৈ লিংকটো কেনেকৈ চেঞ্জ কৰিব। আৰু যিসকলে পুৰণা কিছুমান নাম দি ৰাখিছে, তো নামটো চেঞ্জ কৰিব পৰা নাই। আহক মই আপোনালোকক দেখাওঁ যে আপোনালোকৰ লিংকটোৰ নামটো চেঞ্জ কেনেকৈ কৰিব বা তাৰ লিংকটো কেনেকৈ চেঞ্জ কৰিব। মই আপোনালোকক দেখাই আছোঁ, আপোনালোকে চাই থাকক। গাইজ, এইটো চাওক মোৰ মেইন ফেচবুকৰ প্ৰফাইল হয়। মই আপোনালোকৰ প্ৰফাইলটো দেখাই আছোঁ। প্ৰফাইলত যাব, প্ৰফাইলত গৈ এইটো চাওক আপোনালোকৰ লিংক ইয়াত লিখা আছে http://www.facebook. মোৰ যেনেকৈ ইউচুফ আলী 663366 এইটো লিংকটো, এই লিংকটো চেঞ্জ কেনেকৈ কৰিব মই দেখাই আছোঁ, চাই থাকক আপোনালোকে কেনেকৈ কৰিব লাগিব। গাইডছ, ইয়াৰ মেইন প্ৰফাইল হয় এইটো মোৰ। মেইন প্ৰফাইলত আপোনালোকে এনেকৈ যাব, থ্ৰী ডটত যাব, থ্ৰী ডটত গৈ এই ছেটিং এণ্ড প্ৰাইভেচি বুলি আছে, ছেটিং এণ্ড প্ৰাইভেচিত যাব। আকৌ আপুনি মেইন ছেটিঙত যাব, ইয়াত ছেটিঙতে। তো ইয়াত আছে আপোনাৰ একাউণ্ট চেণ্টাৰত গুচি যাব। এনেকৈ একাউণ্ট চেণ্টাৰত গৈ মোৰ মেইন প্ৰফাইল আছে, প্ৰফাইলত গুচি যাব, ফেচবুকত গুচি যাব। ইয়াত আছে ইউজাৰ নেম। এতিয়া ইউজাৰ নেম আপুনি এনেকৈ কৰি চেঞ্জ কৰি ল'ব পাৰিব। এতিয়া ধৰক মোৰ এইটো ইউজাৰ নেম আছে, এনেকৈ কৰি ইউজাৰ নেম মই দিছোঁ। ইয়াত যিকোনো এটা ইউজাৰ নেম এনেকুৱা ধৰণৰ দিব যাতে ছাইডত ব্লু টিক আহে। তো এনেকুৱা এটা নাম দিব, আপোনাৰ প্ৰফাইলটো লগত চেঞ্জ হৈ যাব। আপোনাৰ যোনটো লিংকটো চেঞ্জ হৈ যাব। আৰু লিংকটো এনেকুৱা ভিডিঅ'বিলাক চাই থাকিবৰ কাৰণে আৰু টিপছবিলাক পাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ফ'ল' কৰিব। আৰু ফ'ল' কৰি পেলাই আৰু কিছুমান যদি অসুবিধা থাকে, সমস্যা থাকে ফেচবুক প্ৰফাইল বা পেজত, তো মোক কমেণ্ট কৰিব। মই আপোনালোকক নিশ্চয় হেল্প কৰিম। আৰু মোৰ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।